কি হল আপুনি এতিয়ালৈকে ওলোৱাই নাই কৃষ্ণ অ জোৱাই কি হ'ল বাকী কেইটা নিদিয়া নেকি ইছৰাম আপোনাৰ কাৰণে চাচোন কিমান টকা খৰচ কৰিছো দিয়ক তেন্তে মোৰ খৰচ দিয়ক ঠিক আছে মই ওলাইছো ৰ'বা ওলাওক দেই মই ওলাওঁ মই কম কৈছো গৰমটো বা কৈছো হয়নে সেই কওঁ কওকচোন কি কৰিম বুলি ভাবিছো এই মমী বাইদেউ ঘৰলৈ যাওঁ ব'ল কিয় গাটো অকণ ঠাণ্ডা কৰি আহোঁ আছে হে কিমান লাগে অ' তোক হা কিমান লাগে ব'ল নহ'লে দেৰি নকৰোঁ আৰে ব'ল কিন্তু অকণমান নহয় ঠাণ্ডা পেলালে মই বাৰু হ'ব আপদ টেকনিক আছেতো নন্দৰায় বোলো ঘৰত আছে নে এই কুকুৰটো ইমান ভুকিব পাৰে নে পাপা কিবা এটা কৰাচোন আমি কুকুৰ নহয় আমি আলহীহে মানে ছোৱালী চাব আহিছো আহিলা মই বাট চাই আছো খোলা আছে গোটেইখন আমাৰ ছোৱালী ৰেডি হৈ আছে না বাটহে চাই আছে তোমালোকলে আমাৰ ছোৱালী ৰেডি আছে কৃষ্ণ 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 আমাৰ ছোৱালী বাটে চাই আছে ৰাতিপুৱাৰ পৰা কেতিয়া কেতিয়া কৰি আছে ভালে এই কৃষ্ণ এই দৰ্জা খোলা আছে আহি বহিলে ছোৱালী ৰেডি আছে নহয় কৃষ্ণ বৰ দেৰি কৰিলা কৃষ্ণ 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 কিয় ইমান দেৰি হৈ গ'ল নাই দেৰি মানে আমাৰ গাড়ী মটৰৰ কথা আছে হয় হয় মই মানে আৰ্মিত থকা মানুহতো অকমান মানে কি এক্সাৰচাইজ কৰি থাকো আচ্ছা এতিয়া দুজন দেখিছো মই পিছে জোৱাই বা কোনজন কৃষ্ণ ময়ে জোৱাই নহয় দেউতাই ছাৰ জোৱাই এইজনহে মই মানে গাঁৱৰ চৰকাৰী জোৱাই জোৱাই এতিয়া আলহীক ভালকে সুধা পোছা কৰা খোৱা বোৱা কৰা মই অকণ ওলাই যাওঁ তুমি যোৱা যে ছোৱালী আহিব নহয় ৰেডি হৈ আছে কৃষ্ণ কৃষ্ণ আহিছো দেই মই চাবা দেই মই কিন্তু আৰ্মি ৰিটায়াৰমেণ্ট এই ৰাতিপুৱাই মই একে থাপৰে 7টা জীৱ হত্যা কৰিছো আৰু মই মিছা কথা খুব বেয়া পাওঁ চাবা কিন্তু দেউতা একে থাপৰে 7টা জীৱ হত্যা কৰিছে পুলিচে কোনো একশ্যন লোৱা নাই না নাই এইবিলাক পুলিচৰ কেছ নহয় এই একে থাপৰে 7টা জীৱ মই হত্যা কৰিলো আমি আকৌ দুইটাই ভয় খাই গৈছিলো ন জয়ে বা কি কৰে দেউতা আপুনি গমেই নাপায় জোৱাই কথা চবেই জানে নগৰ যে ভি মাৰ্কেট ভোলাদাৰ নামৰ চিভিলখন যে ভোলাদাৰ নামৰ কি কোৰ্টখন যে দৰদাম চলি আছে গুৱাহাটী এয়াৰপৰ্ট ভোলাদাৰ
সাজু ককা দিন তো চিন্তাই নাই ইমান ভাল জয় পাইছো নহয় বাপৰে বাপ পিছে এটা জয় পাইছো তেতিয়াহ'লে পিছে যদি আপোনাৰ ললিতাৰ লগত ফুলাদাৰ বিয়া কেনেবাকে ঠিক হৈ গ'ল এই যে আপোনাৰ নগাঁও যে নহয় এইটো নোৱাৰিলে এই আপোনাৰ ৰেল ষ্টেচন জংচং আচ্ছা কোনখন বলে চাপৰ মুখ এইখন আকৌ ললিতাৰ নামত লিখি দিব ঠিকে আছে দিয়া ঠিকে আছে ভাল জয়ে পাইছো আৰু ভাল জয়ে পাইছে ঠিক আছে দেতা ছোৱালীক মাতি দিওঁ ছোৱালী মাতিম বাৰু এই জোৱাই যে বেঙেনা পৰা নিচিনা শুকাই গৈছে দেখোন কিয় দেতা গোটেই কামৰ দায়িত্ব ভোলাদাৰ ওপৰত আচ্ছা বুজিছে আৰু 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাই কৰি এনেকে শুকাই কি কথা এইটো নহয় দেতা আপুনি আকৌ ডাবল মিনিঙত যাব নবৌয়েকৰ কামৰ সহায় কামৰ সহায় মোৰ খং উঠি গৈছিল পাতক ছোৱালীক মাতি দিয়ক মাজনী ওলাই আহ তোমাক অকমান মই আমাৰ বাৰীখন দেখুৱাই আনো আচ্ছা তোমালোকে চিনাকি হোৱা এইখিনিতে বহা হে কিয় লাজ কৰিছা বহা আপোনাৰ নামটো কি মোৰ নামটো ভোলা খাৰ খোৱা হয় নেকি তোমাৰ নামটো যে ইমান ধুনীয়া হয়নে বাপৰে বাপ তুমি মোৰ জীৱনৰ একেবাৰে কবিতা তোমাক লৈ মোৰ কিমান সপোন কি সপোন ইমান সপোন নে আমাৰ বিয়াৰ পাছত যে হনিমুনৰ কাৰণে আমি জাপানত যাম হয়নে আমেৰিকাত যাম আৰু সংগত ঘৰ বনামগে বুজিছা কি কয় আমি দুটা একদম অকলে থাকিম আৰামত আৰু পৃথিৱীৰ মানুহৰ লগত কোনো সম্পৰ্ক নাথাকিব বুজিছা দেখিছা সেই পাহাৰটো দেখিছা এই পাহাৰটো মোৰেই ভালকে চাই লোৱা বহুত ধুনীয়া আৰু এই বাৰী গোটেইখিনি তালৈকে দেখিছা বাৰী মোৰেই মোৰেই ধুনীয়া ভালকে চাই লোৱা এই পাহাৰটো মোৰেই বাপৰে বাপ ইমান ধুনীয়া পাহাৰ আৰু অকণ আগৰ পৰা চাই আহা ঠিক আছে পিছে দেউতা আমি এতিয়া আহোহে যোৱাগৈ হয় ভাল বাৰু যোৱা পিছে খবৰটো বাৰু ৰাতি ফোন মাৰি দি দিম ফোনত দিবা হয় হ'ব ফোনত দিলেও হ'ব আৰু আহিছো তাতে কৃষ্ণ খবৰটো জনাবা আকৌ হ'ব নিশ্চয় জনাম আহা কাকু ঐ কি পালি কামটো হ'ব যেন লাগে হয় নেকি ঠিকে আছে দে হেল্ল' ক'ত আছা কলিজা আহা না ক'ত আছা তুমি কিয় আজি যে তুমি মোক ফুৰাবলৈ নিয়া কথা আছিলে নিনিয়া নেকি খং উঠিলে মই মোবাইল চোবাইল চব ভাঙি পেলাম গম পাইছানে সোনকালে আহা মৰম ললা বাটত পায়
আৰু চেনে ললা ঘৰত অকলে পাই এতিয়া পাহৰিছা নজান কি হলা হা তুমি যে আজিকালি মোক টাইমে নিদিয়া হলা পাহৰি গলা মোক কি কথা দিছিলা বেয়া পাইছো যোৱা তোমাৰ কি কোৱা কলিজা তোমাৰ কাৰণে মই সাগৰো খাতৰি আৰু ব্ৰহ্মপুত্ৰ ভেটা দিম তুমি জানা হ'ব দিয়া উঠা উঠা ইমান খং ইমান কৰি থাকিব নালাগে হ'ব দিয়া আৰু তোমাৰ যেন কিমান ভেক্সামি জানো নহয় আগতে জানা আছে তোমাৰ কথা নামা কলিজা কি জানা জান পানীত চলে পানী জাহাজ চিৰিত চলে ৰেল পানীত চলে পানী জাহাজ চিৰিত চলে ৰেল তোমাৰ কথা ভাবি ভাবি মই কৰিছিলোঁ মেট্ৰিক ফেল আৰু কি জানা নমিতা হাতত পিন্ধে হাত ঘড়ী আৰু ডিঙিত পিন্ধে চেইন হাতত পিন্ধে হাত ঘড়ী ডিঙিত পিন্ধে চেইন তুমি মোৰ আৰম্ভণি তুমিয়ে মোৰ শেষ কলপুলি কাটিলে কল পচলা বাহ উঠি মাছৰ জোল বাহ 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 তুমিয়ে মোৰ কৰিলা অন্তৰখন জোল কি কোৱা কলিজা মই কিন্তু কাৰো অন্তৰ চুৰ কৰা নাই দেই বাৰিষা বাহে কলং কপিলি আৰু পুখুৰী বিল বাহ 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 তোমাক নাপালে মৰি যাম জান ডিঙিত লৈছি এইটো কাম নকৰিবা কি কোৱা কলিজা তোমাৰ কাৰণে মই কি কৰিব নোৱাৰো তুমি তেনে কৰিলে মই কেনেকৈ জীয়াই থাকিম বাৰু ব'লা কলিজা আমি অকণমান বাগানৰ মাজত ফুৰি আহোঁ তোমাক যে লৈ মোক কিমান সপোন যেতিয়া মই তোমাক বিয়া পাতিম নহয় তুমি কি ক'বলৈ আহিছা ইয়াত তোমাক মাটিত ভৰিয়ে নিদিয়ে ডাইৰেক্ট ফাইটাৰ দিনত কাৰণ চন্দন বুঢ়া সজনা মই চকু কৰিব পাৰেতো এইটো বিপদ নহয় ন বিপদ হয় দেখোন বিপদ yes I am Bipod কিবা কথা আছিল আছিল কৈ যা কি কথা আছে কৈ যা আছিল এটা ব্ৰেকিং নিউজ তই গাই যা এই ভোলা খাৰ খুৱাই তোৰ মালকনক এই মাত্ৰ ফিটিং কৰি এই মাত্ৰ দেখি আহিলো এতিয়া সঁচাই কৈছ দুইটা বহি কথা পাতি আছে মই নিজে দেখি আহিলো ঠিক আছে দেখা যাব আজি চিনি পোৱা নাই ককাইছো জেওৰা খৈ লৈ এইটো দেখোন বিপদ ইমান খং মুদত ক'ত যায় কি হ'ল ইমান ফাই পেকেট অহা দি আহিছে ক'ৰবাত জুই চুই লাগিছে নেকি আৰে জুই ক'তো লগা নাই মোৰ মনত জুই লাগিছে মনত জুই লাগিলে কোনো নুমাব নোৱাৰে কাটি হ হ'ব আপুনি চিন্তা নকৰিব মই আছোতো কিন্তু এটা কথা মালটো কিন্তু বৰ ধুনীয়া ওপৰৰ মাল নহয় এই চাবলৈ যে গৈছিলো যে বগাই চিগাই একদম ফিগাৰ কি তই কিন্তু যেনে তেনে হলেও কিবা এটা কৰিবই লাগিব দেই মই কামটো কৰি দিম হয় নেকি কিন্তু এটা কথা দোকানৰ বাকীটো খুজিব নোৱাৰিব আকৌ আৰু লৈ যাবি লাগিলে তই 200-300 টকা হয় নেকি চিন্তা নকৰিবি এক মিনিট দুইজন কোৰ পৰা আহিছা ইমান ধুনীয়াকে সাজি পাচি কবানে মই ছোৱালী এজনী চাবলৈ গৈছিলো কিয় নামটো বা কি তাইৰ নাম ললিতা চোৱা চেলেকা তোক সোধা নাই মই ভোলাক সুধি আছো ভোলাই দিব তই চুপ মাৰি থাক ঠিকেই কৈছে সি নামটো ললিতা হেপি যে মোৰ মাল তই জাননে নাজান ষ্টাম্প মৰা আছে নেকি মইতো গোটেইবিলাক চাই আহিলো গোটেইবিলাক চাই আহিলো ষ্টাম্প মৰা নাই তই জাননে না মই ললিতাক ভাল পাই আছো বুলি তই যে তাক লৈ গৈছিলি কেলে ললিতাক হলে কাক সুধি নিছিলি তই চোৱা চেলেকা লোকক খোৱা ভোলা
তই জাননে নাজান লোকৰ মালৰ ওপৰত চকুৰ নজৰ দিয়া মানে অপৰাধ হয়নে নহয় ক'ত লিখা আছে ক'ত লিখা আছে যত পুত্ৰ ঘাই মানে তই সপনীয়া ঐ ঐ সপনীয়া কি কৰে আৰে কি কৰে নাজান ঐ মৰম কৰে লোকৰ মালৰ ওপৰত নজৰ দিয়া যে পাইছ ডিঙি দুখ পাইছ এই মাল পিছং মোৰ তই জানো লোৱা লৈ গৈছিলি ছোৱালী চাবলৈ লোৱা লৈ গৈছিলি জানো নহয় ইমান টকা ললি চুলাই কিমান খালি চুলাইখন চুলাই কোন পোৱা নাই পাইছো নে ললিতা মোৰ আছিল আৰু থাকিবই ললিতাক ভোলা আৰু সপনীয়াই একো নোম ছিঙিব নোৱাৰে ললিতা আই লাভ ইউ মই তোক ফোনত পোৱা নাছিলো পাহৰি গলি তই মই তোক কৈছিলো নাহিলি কেলে তই আজি নমিতাক লৈ যেনেকে হাঁহি ফুটি কৰি ঘূৰি ফুৰিছ এনজয় কৰি ফুৰিছ মোক আজি সেই যে জোৱাই যে সপনীয়া জোৱাই যে এলেহুৱাটো যে লোকক খোৱাটো যে সেই ভোলাক লৈ গৈছে ললিতাক খোৱাবলৈ বুজিছ এলৈ পেলাই দিছো ধুতি খুলি দৌৰিছে বুজিছ সোনকালে আজি কি হয় ঠিক নাই দেই নহয় ৰঙা নহলে গুৱাহাটী একদম গাঁৱৰ পৰা ওলাব লাগে সেই বিসংবাদ মানে কি হল মন চন মাৰি বহি আছো যে মন মাৰি আছো তোক দেখোন কৈছো দেখোন অ আচ্ছা হয় নেকি তই একো নকৰিলে মোক এটা কাম কৰ এনেকৈ মন মাৰি বহি থকাত গৈ ৰাতি উঠাই দে ৰাতি মই অকলে এই কামত বেলেগ যাব নেকি চব ফূৰ্তি কৰিবি কেনে ফূৰ্তি কৰি আহিলো আজি ৰাতি উঠাই দে বল তই যোগাৰ হ পাৰিবিতো তই কিন্তু মোক সহায় কৰিব লাগিব ডেফিনেটলি আজি উঠাই দিম শুন মই কিন্তু ঘৰত নাই নহ'লে জেং হ'ব মোৰ কথা মনে কাণতো নুলিয়াবি উঠ বল মন মাৰি থাকিব নালাগে বল বল যি আছে হয় ৰঙা মাটি নহয় গুৱাহাটী আজি এক নিহে আহিছো মই চালা ভোলা ঘনীয়েক হ'বলৈ আহিছ তই তোক নিহে আহিছো আজি মই ক'ত যাবি তই আজি তই তোক আজি নিবলৈ আহিছো চালা ভোলা ঘনীয়েক হ'বলৈ আহিছ মই আজি পাপা চাপা মই নামানো বুজিছ ভোলা ঘনীয়েক হ'বলৈ আহিছ তোক আজি নিবলৈ আহিছো নিহে মাজি তোক